Hey guys, স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সো গাইস বহুত দিনৰ মূৰত আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ মানে কি আজি এজেগাত আহিছো মানে আমাৰ ইফালে নতুন ড্ৰাইভাৰ অভিষেক ভাই ই মানে ক'লে যে বোলে বৈ অলপ আজি ফুৰি আহোঁগে আমাৰ নতুন ড্ৰাইভাৰ তেহেঁতৰ গাড়ীতে আজি অলপ ফুৰাবলৈ বুলি লৈ আহিছে ক'ত আহিছে জানে নাই বৰবেটি সেয়ে ভাবিলোঁ ব'ল এনেই আছিলোঁ অলপ যাওঁ আৰু এতিয়া মানে আহি আছোঁ গৈ এতিয়া প্ৰথম তেল ভৰাই ল'ম তাৰপাছত যাম বৰবেটিত গৈ ধুনীয়াকৈ আপোনালোকক চব দেখুৱাম আৰু বৰবেটিত আজি মই প্ৰথম ব্লগ ভিডিঅ' বনাম মানে এনেই আগতে বহুতবাৰ আহিছোঁ কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ আজি প্ৰথম ব্লগ ভিডিঅ' বনাম আৰু আমাৰ এইফালে কিন্তু নতুন ড্ৰাইভাৰ দেই চাওক হৈছে পূৰা চলাই হেৰিয়ে নাই দেখো আৰু লগত আমাৰ এইফালে বিকাশ ভাই কেনেকুৱা বিকাশ ভাই আমাৰ অলপ আজিকালি প্ৰ' ড্ৰাইভাৰ হৈছে কাৰোবাক লাগিলে জনাব ইয়ে দেখিছে নাই মানুহ শিকাই আছে আমাৰ আৰু বাকী গৈ বৰভেটিৰ পৰিৱেশটো দেখুৱাম আজি প্ৰথম যাম ব্লগ বনাম আৰু গৈ মেলি সকলোখিনি দেখুৱাম আৰু ক'ত কেনেকৈ কি হয় এবাৰ 9 মাছাল দিয়াতো আহিব নোৱাৰিলোঁ আজি গৈ মেলিহে অকণমান চামগৈ আৰু বহুত দিনৰ মূৰত মানে আজৰি হৈছোঁ আৰু বাকী আহি আছোঁ গৈ সকলোখিনি দেখুৱাই আছোঁ সেয়ে সকলোৱে চাই থাকিব আমাৰ আৰু লগতে অভিষেক ভাই নতুন ড্ৰাইভাৰক অকণমান আশীৰ্বাদ কৰিব যাতে একদম পূৰা ধুনীয়াকৈ চলাব পাৰে নে কি বাই বাই গৈ দেখুৱাই আছোঁ মজাকে চাইডেদি লৈ যা ব্ৰ মজা হেভি ড্ৰাইভাৰ হৈ গ'লচোন আমাৰ অভিষেক ভাই আমি বৰভেটিৰ ওচৰত পাই গ'লোহি প্ৰথম তেলটো ভৰাই আহোঁ এইফালে চাওক বৰভেটি গেট আহি লৈ দেখুৱামহি আগধৰিত তেলটো ভৰাই আহোঁ বেছি দূৰ নহয় অলপ আগত গৈ আহি পাই গ'লোহি তেল ডিপু এয়া চাওক আমি এইফালে তেল ভৰাবলৈ তেল ডিপুলৈ আহি গ'লোঁ সেয়া আমাৰ এইফালে অভিষেক ভাই গাড়ী ঘূৰাই আছে চাওক যেনে তেনে অকণমান নাৰ্ভাছ ফিল মাৰিছে ল'ৰাতে হয় নাই ৰাইজসকল তেলটো ভৰাই মেলি ডাইৰেক্ট এতিয়া বৰভেটিলৈ বুলি আহি আছোঁ চাওক ডাইৰেক্ট যাওঁ বৰভেটি পায়ে যামগৈ আৰু এতিয়া গৈ মানে ধুনীয়াকৈ দেখুৱাম চাব চেলো তো ৰাইজসকল আমি ফাইনেলি পাই গ'লোহি বৰভেটি এইখনেই হৈছে বৰভেটিলৈ সোমাই যোৱা প্ৰথমখন তোৰণ আৰু 200 মিটাৰমান গ'লেই পাই যামগৈ আমাৰ গন্তব্য স্থানত বৰভেটিলৈ সোমাই আহিলোঁ মানে ই আছক আহি আছোঁ এতিয়া ভিতৰলৈ আমাৰ অভিষেক ভাই একদম প্ৰ' ড্ৰাইভাৰ হৈ গ'ল কিন্তু দেই একদম পূৰা চলাইছে আৰু বেছি দূৰ নাই পালোহি ইয়া চাওক চাওক ইয়া যাওঁ গৈ মেলি সকলোখিনি দেখুৱাই আছে চাৰিবাৰ টাৰ্ণিং যিটো দেখিছে নাই তো বাকী ৰাইজসকল এইখন হৈছে বৰভেটিলৈ সোমাই যোৱা দ্বিতীয়খন তোৰণ আৰু বেছি দূৰ নহয় আৰু অকণমান দূৰ গ'লেই আমি পাই যামগৈ চাব আৰু ইয়াত বহুকেইখন দোকান আছে লওঁ বুলি ক'লে ইয়াৰ পৰাই চাকি ধূপ সকলোখিনি লৈ যাব পাৰে আমি আজি চাকি নজ্বলাওঁ বেলেগ এদিন আহিলে আকৌ চাকি জ্বলাম আজি মাত্ৰ আমি ভিডিঅ' এটা বনাম আৰু লগতে আমাৰ নতুন ড্ৰাইভাৰৰ লগত অলপ ফুৰিবলৈ বুলিহে আহিছোঁ ভাবিলোঁ আমি বৰভেটিতে সোমাই যাওঁ আৰু ধুনীয়াকৈ এটা ব্লগ ভিডিঅ' বনাই দিওঁ সেয়েহে সোমালোঁ ইয়ালৈ তো আজি চাকি নজ্বলাওঁ বেলেগ এদিন আহিলে চাকিও জ্বলাম লগতে এটা ব্লগ ভিডিঅ' বনাই দিম নে কি ৰাইজ পাই গ'লোহি বৰভেটি এতিয়া নামো থৈ ল'লোঁ ধুনীয়াকৈ গাড়ী তো ৰাইজসকল এইখন হৈছে শ্ৰী শ্ৰী অষ্টভুজদেৱৰ বৰভেটিৰ বাট চৰা কি সুন্দৰ লাগিছে চাওক ধুনীয়াকৈ এতিয়া চেণ্ডেলযোৰ খুলি লওঁ খুলি ভিতৰলৈ যাওঁ ভিতৰৰ পৰিৱেশটো অকণমান চাই আহোঁ নে কি ৰাইজ ব'লক আমাৰ এই দুজন আগবাঢ়িলে ময়ো যাওঁ ধুনীয়াকৈ চেণ্ডেলযোৰ খুলি লওঁ ব'লক দেখিও কিন্তু মজা লাগিছে সোমাই আহিলোঁ
ভিতৰলৈ বুলি ইয়াত দেখিছে মানুহ আছে দেই ৰৈ থাকিবি নে বৈ যা তই হেৰি কৰিম বুলি ভিতৰলৈ সোমাই কেনেকুৱা কিবা এটা কৈ দিয়া আকৌ চাওক সঁচাকৈ বকুল চাওক কিমান লাগি আছে চাপৰতে ভিউটো কিন্তু গাইছ মজা লাগিছে চাওক নামঘৰ জিৰণি ঘৰ নতুন ড্ৰাইভাৰ কিবা কৰিনে লাষ্ট কি আমাৰ নতুন ড্ৰাইভাৰ কিন্তু একদম মজা চলাইছে কিন্তু দেই গাইছ এইফালে এইটো নামঘৰ চাওক নাম লৈ আছে বাকী ৰাউণ্ডটো এপাক ঘূৰি মেলি ঘৰ যাওঁ আৰু যেতিয়া মানে আঘোণ মাহত যেতিয়া ইয়াত ন মাছল দিয়া হয় এইবছৰ মানে আহিব নোৱাৰিলোঁ ইয়াত একদম চব বহুত মানুহ হয় আৰু ইয়াত পূৰা চাকি জ্বলায় মানুহৰ মানে আশা কিবা পূৰ হয় তাৰে বাবে ইয়াত চাকি জ্বলায় চাওক দেখিছে এইফালে আমাৰ এই আগত দুজন গৈ আছে এনেকৈ এপাক ৰাউণ্ডটো ঘূৰি অকণমান দেখুৱাম আৰু তাৰপৰা ঘৰ যাম নে কি চাওক এইফালে গামোচা বান্ধি থৈছে যাতে সকলোৰে মনৰ আশা পূৰ হয় সেয়েহে ইয়াত ধুনীয়াকৈ গছত এজোপা জৰি গছ সম্ভৱ ইয়াত ধুনীয়াকৈ গামোচা বান্ধি থৈছে চাওক এইফালেদিও আহিব পাৰি আহোঁ বুলি আমাৰ ঘৰৰ এইফালেদি এনেকৈ আদি আহিব পাৰে 3টা ৰাস্তা আছে ইয়ালৈ আহিবলৈ তো বাকী ৰাইজসকল চাৰিও আনটো এপাক ঘূৰি আহিলোঁ আৰু যিহেতু আজি সোমবাৰ ন আজি সেয়েহে বহুত মানুহৰে সমাগম ঘটিছে সকলোৱে আহি চাকি জ্বলাইছে নিজৰ নিজৰ মনৰ আশা পূৰ্ণ হ'বৰ বাবে আৰু কিন্তু আমিহে চাকি জ্বলাব নোৱাৰিলোঁ সেইটো কাৰণে মনটো বহুত বেয়া লাগি আছে বেলেগ এদিন আহিম ধুনীয়াকৈ চাকিও জ্বলাম নে কি ৰাইজ আজি আৰু চাকি নজ্বলাওঁ অলপ সোমবাৰ বুলি অলপ ফুৰিবলৈ আহিলোঁ আজি আমাৰ দিনটোও ভাল আছিলে আজি দিনটোতে ফুৰিবলৈও আহিবলৈ পালোঁ চাওক আৰু এইফালে এইটো দান পাত্ৰ আছে ইয়াত আপোনালোকে কিবা দান কৰোঁ বুলি ক'লে কৰিব পাৰে কিবা মানে আকৌ পইচাহে দেই ৰাইজ আৰু এইফালে আপোনালোকে এয়া নিমখৰ দমটো যে দেখিছে ইয়াত সকলোৱে মানে নিমখ দান কৰে তেতিয়া মানে মনৰ আশা পূৰ্ণ হয় বুলি ভাবে সেয়েহে ইয়াত সকলোৱে নিমখ দান কৰে আৰু অলপ আগত যাওঁ আগত এখন দলং আছে আৰু নামঘৰটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু লগতে দলংখনৰ ওপৰতো উঠিয়ে তাৰ পৰা আপোনালোকক অকণমান ধুনীয়াকৈ দেখুৱাম সেয়ে অকণমান আৰু বেছি দীঘলীয়া নকওঁ চাই থাকিব আৰু এইটো হৈছে নামঘৰ চাওক এইটো নামঘৰত এয়া নাম প্ৰসংগ কৰি আছে ইয়াৰ ভিতৰলৈ নোসোমাওঁ আৰু বাহিৰৰ পৰাই অলপ দেখুৱাই দিছোঁ ইয়া চাওক তো ৰাইজসকল এইখনেই হৈছে সেই দলংখন যিখন মই অলপ আগত আপোনালোকক কৈছিলোঁ যে দলংখনৰ ওপৰৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখুৱাম বুলি এইখনেই হৈছে সেই দলঙেই কয় নে অভাৰব্ৰিজ কয় নাজানো কিন্তু ৰাইজ কিবা ভুল হ'লে ক্ষমা কৰি দিব আৰু কমেণ্ট এটা কৰি কৈ দিবাচোন দলং কয় নে অভাৰব্ৰিজ কয় নে কি কয় মই নাজানো কিন্তু দেই ৰাইজ আৰু ওপৰৰ পৰা ধুনীয়াকৈ দেখুৱাই দিছোঁ চেলফি পূৰা ৰাইজে চেলফি লৈ আছে যদি আহে আপোনালোকে চেলফি ল'ব পাৰে আমি আগত বহুতবাৰ আহিছোঁ আৰু ইয়াত চেলফি লৈছোঁ এইবাৰ নলওঁ আৰু অলপ আপোনালোকক দেখুৱাম বুলিহে ইয়ালৈ আহিছোঁ ৰাইজ আমি
আহি গ'লোঁ বৰভেটিৰ পৰা এতিয়া ডাইৰেক্ট ঘৰ যাওঁ গ'লোঁ চলো এবাৰ আমাৰ আকৌ এজন নতুন ড্ৰাইভাৰ ঘূৰাই দিয়া ঘূৰাই লওঁ বাকী ৰাইজসকল বৰভেটিও গ'লোঁ আৰু লগতে আমাৰ নতুন ড্ৰাইভাৰৰ লগত অলপ ফুৰিও আহিলোঁগৈ আমাৰ অভিষেক ভাই কিবা ক'বা নেকি নাই নকওঁ মই মানে ধিঙাত আছে গাড়ী আৰু হয় বাৰু এইটো কথা মানে কি নতুন ড্ৰাইভাৰ ন বেছিকৈ এইবোৰ ভিডিঅ' কেমেৰাত দেখুৱাই থাকিলে সি মোৰ কেমেৰাত মানে মনোযোগটো দি দিলে অলপ বেয়া ন সেইটো কাৰণে তাক ইমান মই দেখুৱাই থকা নাই আৰু বাকী বিকাশ ভাই কেনেকুৱা বহুত দিন আমি দুটা ক'লৈকো যোৱা হোৱাই নাই ভাল লাগিছে খনৰ লগত উঠিও ভাল লাগিছে খনে ধুনীয়া চলাইছে আৰু বাকী বহুত দিন ক'লৈকো যোৱা নাই দেই ৰাইজ আমি দুটা লাইচেন্সহে লাগে এতিয়া লাইচেন্স লাগে বোলে লাইচেন্স হৈ গ'লে একদম পূৰা হেভি ড্ৰাইভাৰ বনি যাব আৰু বাকী আমি দুটা কেতিয়াবা যাম ক'ৰবাত পাৰিলে আজিকালি আমাৰ বিকাশ ইমান ক'লৈকো যাবলৈ মন নকৰা হৈছে ল'ৰাটো আৰু মোৰো বাৰু কামত ব্যস্ত হৈ আছোঁ আৰু বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব এনে পটককৈ বনাই দিলোঁ আৰু মই অভিষেক ভাই পটককৈ ফোন কৰি দিলে বোলে বৈ ফুৰি আহোঁ বুলি কৈ দিলে মানে পটককৈ ভিডিঅ'টো বনাই দিলোঁ বাকী ভিডিঅ'টো ইমানটা সামৰিছোঁ তো নতুনকৈ অহা কালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব তো বাই বাই